নমস্কাৰ বন্ধুসকল, মই গোবিন্দ বৰ্মন। আজি মই ক'ম, যদি আপুনি অসমীয়াত SMS কৰিব বিচাৰে তেন্তে মোৰ এই ভিডিঅ'টো চাওক। বন্ধুসকল চাওক, অসমীয়াত কেনেকৈ আপুনি লিখিব পাৰিব আৰু অসমীয়াত মেছেজ কৰিব পাৰিব ফেচবুক, হোৱাটছআপ আৰু মেছেজত। তাৰ কাৰণে আপুনি কি কৰিব, আপুনি আপোনাৰ মেছেজটো অপেন কৰক আৰু প্ৰিণ্ট। মই ইয়াক অসমীয়াত মেছেজ দিম, চাওক। তাৰ কাৰণে আপুনি কি কৰিব, আপোনাৰ কিবৰ্ডৰ ছেটিংছত যাব। কিবৰ্ডৰ ছেটিংছত গৈ আপুনি অসমীয়া ভাষাটো এড কৰি ল'ব। এডেড লেংগুৱেজত গৈ আপুনি অসমীয়া ভাষাটো এড কৰি ল'ব। এয়া অসমীয়া ভাষা মই এড কৰিলোঁ। যেনেকৈ আপুনি এড কৰি লওক। আপোনাৰ বেলেগ মোবাইল হ'ব পাৰে আৰু বেলেগকৈ ছেটিংছটো হ'ব পাৰে, কিন্তু ভাষা এড কৰাটো একেই হয়। এডেড লেংগুৱেজ বুলি থাকিব আৰু এড লেংগুৱেজ কৰিব, আৰু আপুনি এড লেংগুৱেজ কৰিয়ে তাৰপিছত আপুনি অসমীয়াত SMS কৰিব পাৰিব। তাৰ কাৰণে আপোনাক কোনো এপ্লিকেশ্যনৰ দৰকাৰ নহ'ব। এতিয়া আপুনি তলত দেখিছে ইংলিছ লিখাটো, তাত স্ৱাইপ কৰিব। তাত স্ৱাইপ কৰিলে অসমীয়াটো আহিব। অসমীয়াত আহিলে তাত আপুনি অসমীয়াত SMS কৰিব পাৰিব। হেল্ল', চাওক মই হেল্ল' কেনেকৈ লিখোঁ, মানে যুক্তাক্ষৰ কেনেকৈ লিখোঁ। হেল্ল' কি কৰি আচ্ছা, চাওক মই কেনেকৈ লিখিলোঁ। তো আৰামছে আপুনি অসমীয়াত মেছেজ লিখি পঠিয়াব পাৰিব আৰু অসমীয়াত মেছেজ কৰিব পাৰিব আপোনাৰ বন্ধুৰ লগত। তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। মোৰ এই ভিডিঅ'টো দেখাৰ বাবে আপোনাক ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ।